কৃষ্ণ জয় গুরু শংকৰ কলি ধৰ্ম নিৰ্ণয় সত্যাদিৰ লোকে কলিত জনম বাঞ্ছা কৰে নিৰন্তৰ হৰি গুণ গায়া নিশ্চয়ে কলিত হৈব নাৰায়ণ পৰ। কৃষ্ণ সত্য, ত্ৰেতা আৰু দ্বাপৰ এই তিনিটা আদিম বা পূৰ্বৱৰ্তী যুগৰ লোকসকলেও কলিকালত জন্ম ল'বলৈ বহুত ইচ্ছা বা বাঞ্ছা কৰি আছিল। কাৰণ সত্য আদি যুগত ভগৱানক পাবলৈ বা মুক্তি লাভ কৰিবলৈ কঠিন তপস্যা, যাগ, যজ্ঞ বা সাধনাৰ প্ৰয়োজন আছিল। কিন্তু কলিকালত কোনো কঠিন নীতি নিয়ম নোহোৱাকৈ কেৱল ভগৱানৰ নাম আৰু গুণকীৰ্তন কৰিয়ে অতি সহজে মানুহজন পৰম পুৰুষ নৰনাৰায়ণ বা ভগৱানৰ ভক্ত হৈ পৰিব পাৰে। অৰ্থাৎ অন্যান্য যুগতকৈ যে কলিকালত ভগৱানৰ নাম লোৱাটো বহুত বেছি সহজ আৰু ফলপ্ৰসূ, যাৰ বাবে আন যুগৰ মুনি ঋষিসকলেও এই যুগত জন্ম ল'বলৈ ইচ্ছা কৰে। কৃষ্ণ হৰি গুণ গায়া নিশ্চয়ে কলিত হৈব নাৰায়ণ পৰ। হৰে